আপুনি জানেনে দান কি বস্তু? আপুনি জানেনে সহায় কি বস্তু? আজি মই আপোনাক ক'ব বিচাৰিছোঁ দান এনেকুৱা এটা বস্তু যদি আপুনি সোঁ হাতখনেৰে দিব বিচাৰে তেতিয়াহ'লে বাওঁ হাতখনে গম পাব নালাগে। আপুনি সোঁ চকুৰে যদি কাৰোবাক দান কৰিছে তেতিয়াহ'লে বাওঁ চকুৰে গম পাব নালাগে। আৰু যদিহে আপুনি দান কৰাৰ পিছত সেইটো বস্তুক লৈ মানুহৰ আগত চৰ্চা কৰিছে তেতিয়াহ'লে সেইটো আপোনাৰ কেতিয়াও দান নহয়, সেইটো আপোনাৰ কিবা বিনিময় হ'ব, সেইটো আপোনাৰ কিবা স্বাৰ্থ হ'ব, সেইটো আপোনাৰ কোনো ধৰণৰ কোনো কামত লগা বস্তুৱেই নহয়। গতিকে কিবা এটা দান কৰিছে সেইটো অন্তৰৰ পৰা দান কৰক, সেইটোক লৈ কিনে ভাবি নাথাকিব, সেইটোক লৈ কিনে মানুহৰ আগত অলপ কথা পাতি নাথাকিব। সেইটো আপোনাক নিশ্চয় ভগৱানে এদিন চাব, সেইটো আপোনাৰ জীৱনৰ এটা অমূল্য সম্পদ হৈ থাকিব।